চতিয়া আহোম ৰাজত্বকাল বৰলুইতৰ উত্তৰ পাৰে চতিয়া ৰাজ্য শাসনৰ কেন্দ্ৰবিন্দু। জিতাৰী বংশীয় ৰজাৰ ৰাজধানী প্ৰাক শংকৰী যুগত বৌদ্ধিক চিন্তা চৰ্চাৰ উন্মেষ ঘটা চতিয়া ব্ৰিটিছ শাসনৰ নিৰ্বাচিত মহকুমা স্থান। ভূগোলৰ কিতাপত শিক্ষিত ভদ্ৰলোকৰ বাসস্থান। সমন্বয়ৰ সুদৃঢ় ঐক্যৰে পণ্যভূমি ভাৰতৰ প্ৰথম জাতীয় পতাকা উত্তোলন হৈছিল তেতিয়া। এইখনেই সেই ঐতিহ্যমণ্ডিত চতিয়া। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চতিয়াতে ৰচনা বিশ্ববিজয় নৱজোৱান গীত। সেয়ে তেজপুৰ কাছাৰীখনত ব্ৰিটিছ পতাকা নমাই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা ডেকা নজোৱান ভূমিধৰ বৰদলৈ চতিয়া। মানৱ সভ্যতাৰ স্তৰে স্তৰে উদ্দেশ্যমুখী পৰিৱৰ্তনৰ পটভূমিত বাৰেচহৰীয়া ভাওনাৰ দৰে অনুষ্ঠানৰ জন্মৰ কথা। ঐতিহ্যৰ মহা অতীতক সময়ৰ ইতিহাসলৈ এৰি অসমৰ প্ৰথম মুকলি বিহু মেলা চতিয়া। প্ৰগতিশীল কবি, সাহিত্যিক, মুক্তিযোদ্ধা কেশৱ মহন্তদেৱৰ উক্তিৰে চতিয়া তোমাৰ গৰ্ভতেই দেখিলো বিশাল দেশ, ইয়াতেই দেখিলো তোমাৰ বিচিত্ৰ বেশ, ইয়াতেই আমাৰ চকু গজোতেই শুনিলো ৰণৰ শিঙা, চিঙা চিঙা পৰাধীনতাৰ শিকলি চিঙা। তোমাৰ সমান হব কোন চতিয়া, তোমাৰ তুলনা নাই, জনমে জনমে তুমিয়েই আমাৰ চিৰপূজনীয়।